নমস্কাৰ শ্ৰোতা মই জ্যোতিমালা বুঢ়াগোহাঁই মধ্যযুগৰ আহোম বুৰঞ্জীৰ এক অতি উল্লেখনীয় তথা হৃদয়স্পৰ্শী চৰিত্ৰ সঁচা চৰিত্ৰ জয়মতী বিশ্ব দৰবাৰত গৌৰৱৰ বিষয় জয়মতী মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বিহপুৰীয়া বিধানসভা সমষ্টিৰ নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ভোলাবাৰী চাৰিআলিৰ নটসূৰ্য নাট্য মন্দিৰৰ প্ৰাংগণত অহা 13 চ'ত অৰ্থাৎ অহা 27 মাৰ্চ তাৰিখে জয়মতীৰ এক প্ৰতিমূৰ্তি উন্মোচনৰ কাৰ্য গ্ৰহণ কৰা হৈছে। গতিকে আপোনালোক সকলোকে মই অনুৰোধ জনাওঁ যে এই জাতি জনজাতি বহুতো জাতি জনজাতিৰ উদ্যোগত প্ৰতিষ্ঠা কৰিবলৈ ওলোৱা এই প্ৰতিমূৰ্তি ভাগৰ উন্মোচনৰ দিনাখন আপোনালোক সকলোৱে উপস্থিত থাকক আৰু এই কাৰ্যৰ সফল ৰূপায়ণ কৰাত সহায় কৰক। মই সমূহ সদস্যা যিসকল লোকে এনে এক মহান কৰ্মৰ লগত নিজকে নিয়োজিত কৰিছে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ এনে এক সুন্দৰ কৰ্মৰ কাৰণে। লগতে সকলো ৰাজ্যক অনুৰোধ জনাইছোঁ যাতে এনে এক বৃহৎ অনুষ্ঠানৰ এনে এক মহান অনুষ্ঠানৰ আপোনালোকে অংশীদাৰ হওক আৰু সফল ৰূপায়ণ কৰাত সহায় কৰক।